ছাত্ৰীসকল মই তোমালোকক ক্লাছ 9ত দুটা চলকৰ ৰৈখিকযুক্ত সমীকৰণ পঢ়াই আছিলো। আজি তাৰে পঢ়িম দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ। চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ। মই ইংৰাজী টাৰ্মটো নিলিখো, কিতাপতে আছে, টাইমটো গৈ থাকে। গ্ৰাফ অফ এ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল। এতিয়া চোৱা, আমি আগতে পাইছিলো যে দুটা চলকৰ একঘাতৰ সমীকৰণ সমাধান কৰোঁতে আমি ইহঁতৰ সমাধানবোৰৰ কাৰণে এটা ৰৈখিক জোৰ পাওঁ, নহয়নে? ৰৈখিক জোৰ পাওঁ আৰু ইয়াৰ আমি অসীম সংখ্যক সমাধান পাওঁ। এতিয়া আমি এই সমাধানবিলাকৰ জৰিয়তে কাৰ্তীয় সমতলত আমি তাৰ লেখ অংকন কৰিম আৰু সেই যিডাল লেখ অংকন আমি যিটো লেখ অংকন কৰিম সেইটোকে কয় সেই সমীকৰণটোৰ জ্যামিতিক প্ৰদৰ্শন। এতিয়া আমি তেনেধৰণৰ এটা ইকুৱেশ্যন লৈছো, x প্লাছ আগতে লৈছিলো 2y = 6 সমীকৰণটো আমি গ্ৰাফৰ সহায়ত থাকিবলৈ যত্ন কৰিছো। আমি কেনেকুৱা হ'ব মই কৈছিলো যে এনেকে ধৰণে থাকিলে আমি এই সংযুক্ত টাৰ্মটো আমি এফালে নিও, নহয়নে? তাৰ সুবিধাখিনিও মই তোমালোকক কৈছিলো। গতিকে 6 - 2y আমি এইটো কৰি লম। তেতিয়া আমি ইয়াত আমি কি কৰিম, আমি বিন্দু দিম দেই। চাবা, মই আগতে বিন্দুবিলাক তোমালোকক উলিয়াবলৈ শিকাইছিলো। x y আমি বিন্দু দিম। এতিয়া y-ত মই কি দিম, y-ত মই 3 দিম। 3 যদি দিওঁ 3 × 6 0 হ'ব। y-ত মই 2 দিম, তেতিয়াহ'লে ইয়াতো 2 হ'ব। y-ত মই 1 দিম, ইয়াতো 4 হ'ব। y-ত মই 0 দিম = 6 হ'ব। এনেধৰণে আমি অসীম সংখ্যক সমাধান পাই যাম। আমাৰ গ্ৰাফটো অংকন কৰিবৰ কাৰণে আমাৰ দুযোৰহে আচলতে বিন্দু লাগে। আমি যদি দুযোৰ বিন্দু উলিয়াই ল'ব পাৰোঁ তেতিয়াহ'লে গ্ৰাফডালক সংযোগ কৰিলে সেই চিধা চিধা গুচি গ'লে যিডাল লেখ হ'ব সেইডালেই গোটেই সমীকৰণটো জ্যামিতিক প্ৰদৰ্শন কৰিব। কিন্তু আমি আচলতে দুটাতকৈ অলপ বেছি উলিয়াই ল'ব, 3টা হ'লে আমাৰ লেখটো নিৰ্ভুল হয় বুলি ভবা যায়। তেতিয়া চোৱা, এতিয়া আমি কেনেকৈ কাৰ্তীয় সমতলত আঁকিম। তোমালোকে গ্ৰাফত আঁকিলে তোমালোকে ধুনীয়াকৈ পাৰিবা। মই আচলতে গ্ৰাফখন তলত আঁকিলো, গতিকে মই বিন্দুকেইটা আকৌ লৈ লৈছো। x y 3 0 2 2 1 4 আৰু এটা কি আছিলে 0 6। এতিয়া চোৱা, এতিয়া এইটো যদি গ্ৰাফত আঁকিবলৈ যাওঁ, গ্ৰাফত আঁকো, তেতিয়াহ'লে কি হ'ব, জ্যামিতিক প্ৰদৰ্শন। সদায় মনত ৰাখিবা, এইবোৰ বৰ ভাল লাগে আৰু এইবোৰ পিছত বৰ কামত আহে। 1 2 3 4 5 6 এইটো দেখিছানে, অকণমান সমানটো কম হৈছে, গতিকে তোমালোকে এইটো ভাল ধৰণে আঁকিবা। মই হাতেৰেহে আঁকিছো। 1 2 3 4 5 6 এনেকে 1 2 3 4 5 6 1 2 3 4 5 6 আমি এনেকে আঁকি ললো। এইডালক কি কয়, x ডেশ o x, নহয়নে? y o y ডেশ। আমি এইবোৰ আগতে জানো। গতিকে আমি যদি প্ৰথমতে x = 0 হয়, y = 3, 1 2 3 এইটো বিন্দু হ'ব। x = যদি 2 হয়, y = 2 এইটো বিন্দু হ'ব, নহয়নে? আৰু x = যদি 4 হয়, y = 1, 4 হ'লে y = 1। তাৰপিছত কি হ'ব, 0 হ'লে x = 6 হ'লে 1 2 3 4 5 6 হ'লে এইটো 0, নহয়নে? তেতিয়াহ'লে ইয়াক যদি আমি সংযোগ কৰি দিওঁ এডাল ৰেখা পাম। এইটো বাহিৰতে ওলাই গৈছে, দেখিছেনে? বাহিৰলৈ ওলাই নাযায়, আচলতে বিন্দুটো ইমান মানতে হ'ব। তেতিয়াহ'লে আমি দেখিলো যে ইয়াত বিন্দুটো কি হ'ব, 3 0 3, এইটো কি হ'ব 2 2 2 2, এইটো কি হ'ব 4 1 আৰু এইটো হ'ব 6 0। এতিয়া চোৱা, এই বিন্দুকেইটা সংযোগ কৰি দিয়াৰ ফলত আমি এটা ষ্ট্ৰেট লাইন পালো, নহয়নে? a b। মই এইখিনিতে এটা কথা কৈ থওঁ যে একঘাতৰ দুটা চলকযুক্ত একঘাতৰ ৰৈখিক সমীকৰণৰ লেখ সদায় এডাল সৰল ৰেখা। এইটো তোমালোকে সদায় মনত ৰাখিবা, এটা সৰল ৰেখা। এতিয়া চোৱা, এই বিন্দুবিলাক আচলতে 0 3 আৰু 6 0ৰ মাজেদি এডাল ৰেখা আঁকিলে 2 2 আৰু 4 1 বিন্দুকেইটা এই ৰেখাডালৰ ওপৰত থাকিব।
এতিয়া চোৱা এই গ্ৰাফটোৰ পৰা কেইটামান কথা তোমালোকে মনত পৰ্যবেক্ষণ কৰিলে পাবা যে আমি যিকোনো এটা একঘাতৰ দুটা চলকযুক্ত সমীকৰণ সমাধান কৰি লেখত সংস্থাপন কৰোঁ তেতিয়াহ'লে আমি সমাধানৰ প্ৰত্যেকটো বিন্দু সেই লেখডালৰ ওপৰত আমি পাম বা বিকল্পভাৱে আমি এটা কথা ক'ব পাৰোঁ যে লেখডালৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে সমীকৰণটো সমাধান কৰিব গতিকে চোৱা ইয়াত যেনিবা এইটো 1 1 এইটো 1 1 বিন্দু নহয়নে এই বিন্দুটো লেখডালৰ ওপৰত নাই তেতিয়াহ'লে আৰু এই বিন্দুটোৱে কিন্তু সমীকৰণটো সমাধানো নকৰে চাবাচোন x + 2y = আমাৰ 6 আছিলে নহয়নে লেফ্ট হেণ্ড চাইডটো যদি চাওঁ তেতিয়াহ'লে x = মই কি কৈছোঁ 1 আৰু y = মই কি কৈছোঁ 1 তেতিয়াহ'লে কি হ'ব 1 + 2 = 3 হ'ব আমাৰ 6 হ'ল জানো নহ'লে নহয়নে তাৰমানে লেখডালৰ ওপৰত এই বিন্দুটো নাই আৰু সেইকাৰণে এই লেখডালৰ ওপৰত নাই কাৰণে এই বিন্দুটোৱে সেই সমীকৰণটো সমাধানো নকৰে এই দুটা কিন্তু বৰ দৰকাৰী কথা তোমালোকে মনত ৰাখিবা এতিয়া মনত ৰাখিবা এতিয়া আমি আৰু এটা আমি যদি লেখ অংকন কৰি চাওঁ আমাৰ উদাহৰণত এনেকে প্ৰশ্নমালাত আমাৰ এতিয়া লেখ অংকন কৰিবলৈকে আছে লেখ অংকনটো বুজিলে বৰ ভাল লাগে তোমালোকে যদি মনোযোগেৰে ভালকে মনোবৃত্তি কৰা তেতিয়াহ'লে লেখটো বৰ দৰকাৰী কথা আৰু ভৱিষ্যতে যদি কিবা মেথমেটিক্সত কিবা পঢ়ো বুলি ভাবা গ্ৰাফ থিয়ৰিটো কিন্তু আজিকালি বৰ প্ৰয়োজনীয় হৈ গৈছে সেইকাৰণে মনোযোগেৰে শিকিবা এতিয়া চোৱা 1 নম্বৰটো দিছে 4.3 1 নম্বৰটো দিছে তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অংকন কৰা 1 নম্বৰটো দিছে x + y = 4 একেধৰণেই হ'ব x = 4 - y তোমালোকে এনেধৰণে বিন্দু স্থাপন কৰিবা স্থাপন কৰি পেলাই তোমালোকে দেখিবা যে এডাল ৰেখাপন মই সেইটো নকৰোঁ মই খালি এটা অকণ বেলেগ অংক কৰোঁ 3 নম্বৰ অংকটো কৰোঁ 3 নম্বৰ অংকটোত মই বিশেষ ধৰণে কথা এটা ক'ম 3 নম্বৰটো কি হ'ব y = ট্ৰাইচেক্স গ্ৰাফডাল আঁকিবলৈ কৈছে মই এডাল কেলে বাছি লৈছোঁ এনেধৰণে যদি y = ট্ৰাইচেক্স 3 টো কনষ্টেণ্ট y = যদি কনষ্টেণ্ট ইটো x হয় তেতিয়াহ'লে সেই লেখডাল সদায় মূল বিন্দুৰ মাজেদি যায় সেইকাৰণে মই এই লেখটো লৈছোঁ তোমালোকৰ কাৰণে আৰু ইয়াত বিন্দুকেইটা হ'ব x y x = যদি 0 হয় y = 0 x = যদি 2 হয় সৰি মই y দি পাইছোঁ x = যদি 2 হয় y = 6 x = যদি 3 হয় y = 9 হ'ব নহয়নে তেতিয়াহ'লে আমি যদি লেখ কাগজত বহাওঁ চাবাচোন আমি লেখডাল অলপ বেলেগ ধৰণে পাম x y y dash 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 এইফালে 1 2 3 4 5 6 8 1 2 3 4 5 6 গৈ থাকিব এটা 0 0 0 0 বিন্দুটো এইটো হ'ব 2 6 2 1 2 3 4 5 6 এইটো হ'ব নহয়নে এইটো বিন্দু হ'ব আৰু 3 9 3 নকৰোঁ মই -3 কৰোঁ -3 কৰিলে কি হ'ব কিন্তু -9 হয় -9 হ'লে অকণমান দিগদাৰ হ'ব -1 তাৰমানে কেলে দিগদাৰ হ'ব জানা নাই গ্ৰাফখন যে মোৰ সৰু -1 যদি কৰোঁ তেতিয়াহ'লে y = -3 হৈ যাব x = -1 y = -3 তোমালোকে এইটোও কৰিব পাৰিবা কাৰণ মোৰ যে এইখন গ্ৰাফখন সৰু মই সেইকাৰণে সলনি কৰি পেলালোঁ -1 হ'লে 1 2 3 ইমান মানত বিন্দুটো হ'ব দেখিছেনে এই তিনিটা বিন্দু লগ লগাই যদি দিওঁ তেতিয়াহ'লে কি হ'ব এই এডাল আমি লেখাই পাম এডাল সৰল লেখাই পাম আৰু এই সৰল লেখাডাল মূল বিন্দুটোৰ মাজেদি যাব তাৰমানে আমাৰ y = kx যদি এনেকুৱা টাইপৰ এডাল ৰেখা হয় তেতিয়াহ'লে সেই ৰেখাডালৰ যদি আমি লেখ অংকন কৰোঁ তেতিয়াহ'লে কি হ'ব সেই লেখডাল মূল বিন্দুৰ মাজেদি যাব সেইটো পাৰ্থক্য আছিলে কাৰণে মই তোমালোকক অংকটো কৰাই দিছোঁ এতিয়া 4.3 2 নম্বৰ অংকটো তোমালোকে চোৱাচোন 4.3 2 নম্বৰ অংকটো দিছে 214 বিন্দুৱে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা তোমালোকে কিতাপৰ পৰা চাবা এনেধৰণৰ কিমান ৰেখা আছে আৰু কিয় এতিয়া আমাক বিন্দুটো দিছে 2 আৰু 14
তাৰমানে x = 2 y = 14 সেই বিন্দুটোৰ মাজেদি যোৱা হয়নে তেতিয়াহলে এটো x এটো y এটা যদি কৰো মই x + y তেতিয়াহলে 16 হবনে এডাল ৰেখা পাম এক নম্বৰ এডাল ৰেখা পালো 14 - y যদি কৰো তেতিয়াহলে কিমান হ'ব মানে সৰি 14 - y নহয় y - x y minus যদি x y মানে 14 x মানে 2 তাৰ মানে 12 হ'ব নহয়নে এডাল ৰেখা হ'ব ঠিক তেনে ধৰণে y minus 7x minus y যদি কৰো তেতিয়াও কি হ'ব equal to 0 এডাল ৰেখা হ'ব নাই তাৰমানে 7x 7 into 14 minus 14 equal to 0 আমাক দুডাল লিখিবলৈ কৈছে মই তিনডাল লিখিলো তোমালোকে এনেধৰণে অসীম সংখ্যক আমি ৰেখা লিখিব পাৰিম মই আজি ক্লাছটো ইমানলৈকে কৰিলো তোমালোকে মনোযোগেৰে অকমান চাবা